মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে আজি মই এটা বিশেষ ভিডিঅ' প্ৰস্তুত কৰিম। সেইটো হৈছে তোমালোকৰ দশম শ্ৰেণীৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ চেপ্টাৰটোৰ ওপৰত। আৰু এই চেপ্টাৰটোত কেনেকৈ অতি সহজকৈ পঢ়িব লাগে সেইটো কথা দেখুৱাই দিম তোমালোকক। এনে তোমালোকে চোৱা, তোমালোকে চেপ্টাৰটো দেখিলে বহুত দীঘল লাগিব, হয়নে নহয়? গতিকে এই দীঘল চেপ্টাৰটোক কনচেপ্ট ৱাইজ কেনেকৈ অতি সহজকৈ পঢ়িব লাগে মই সেই বিষয়ে তোমালোকৰ লগত আজি আলোচনা কৰিম। গতিকে চোৱা, চেপ্টাৰটোৰ নাম হৈছে আমাৰ পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণ। প্ৰথমতে তোমালোকক মই দেখুৱাই লৈছোঁ মই কেনেকৈ এইখিনি শ্লাইড তৈয়াৰ কৰিছোঁ। প্ৰথমতে চোৱা, মই প্ৰথমতে তোমালোকৰ কাৰণে পোহৰৰ প্ৰতিফলন আৰু প্ৰতিহৰণৰ এনেকৈ প্ৰথম মনত ৰাখিবা, তোমালোকে যিকোনো চেপ্টাৰ প্ৰথমতে পঢ়িবলৈ ল'লে প্ৰথমতে চেপ্টাৰটোৰ ভিতৰত কি আছে এটা ডায়েগ্ৰাম বনাই ল'ব লাগে, বুজি পালা? তাৰ পাছত সেইমতে তুমি পঢ়ি যাব লাগে। প্ৰথমতে তোমাৰ লগৰ মাইণ্ডত আহিব লাগিব যে এই চেপ্টাৰটোৰ ভিতৰত এইখিনি কথা পঢ়িব লাগে আমি, বুজি পালা? এতিয়া চোৱা, তোমালোকে ইয়াত কি পঢ়িব লাগে মই কৈ দিছোঁ। মেইনলি কি আছে ইয়াত এটা কথা চোৱা, প্ৰতিফলন আৰু এটা আছে প্ৰতিহৰণ। ইয়াত তোমালোকৰ এটা কথা লক্ষ্য কৰিব পাৰিবা যে প্ৰতিফলন হ'ব লাগিলে আমাক কিহৰ প্ৰয়োজন? এখন দাপোনৰ প্ৰয়োজন। প্ৰতিহৰণ হ'বলৈ আমাৰ কিহৰ প্ৰয়োজন? এখন লেন্সৰ প্ৰয়োজন। গতিকে প্ৰতিফলনত তুমি বিষয় পঢ়িব পাৰিবা, দাপোনৰ বিষয় পঢ়িব পাৰিবা, আৰু প্ৰতিহৰণত তুমি পঢ়িব পাৰিবা লেন্সৰ বিষয়। ঠিক আছে? এতিয়া চোৱা, দাপোনৰ ক্ষেত্ৰত তিনিখন দাপোন আমি পাওঁ। এখন হৈছে সমতল দাপোন, এখন হৈছে অৱতল দাপোন আৰু এখন হৈছে উত্তল দাপোন। আৰু ইয়াৰ অৱতল আৰু উত্তল দাপোনক আমাৰ গোলাকাৰ দাপোন ৰূপে জনা যায়। আৰু সমতল দাপোন আমি ঘৰত যিখন দাপোন ব্যৱহাৰ কৰিছোঁ সেইখনেই হৈছে আমাৰ সমতল দাপোন। ঠিক আছে? ঠিক তেনেকৈ লেন্সৰ ক্ষেত্ৰত আমি উত্তল লেন্স বা অভিহেৰী লেন্স বুলি কয়, অৱতল লেন্স বা অপহৰী লেন্স বুলি কয়, এই দুখন লেন্স ব্যৱহাৰ কৰোঁ। এতিয়া যিহেতু আজি ভিডিঅ'টো এইটো প্ৰথম ভিডিঅ', গতিকে ইয়াত তোমালোকৰ এইখিনি কথা আলোচনা কৰিম যে আমি পঢ়িব কি লাগে। তাৰ উপৰি দাপোনৰ কথা অলপ আলোচনা কৰিম যে কেনেকৈ আমি অতি সহজে মনত ৰাখিব পাৰোঁ। এতিয়া চোৱা যে প্ৰতিফলনত কি পঢ়িব লাগিব? তোমালোকে প্ৰথম পঢ়িব লাগিব ৰশ্মি চিত্ৰ। পৰীক্ষাত আহিবই ৰশ্মি চিত্ৰ এটা, ঠিক আছে? তাৰপিছত আছে তোমালোকৰ গণিত। গণিতৰ কাৰণে তোমাৰ ফৰ্মুলাটো কি লিখি থৈছোঁ? 1/v + 1/u = 1/f। ইয়াত ভি কি বুজাইছে, ইউ কি বুজাইছে, এফে কি বুজাইছে মই তোমালোকক ক'ম। বিবৰ্ধন মানে এমেৰে বুজায়। এই বিবৰ্ধননো কি? সকলো কথাই মই তোমালোকক ক'ম। এতিয়া চোৱা, তোমালোকে যেতিয়া প্ৰতিহৰণত যাবা তেতিয়া চোৱা, ইয়াতো কি আছে? ইয়াত ৰশ্মি চিত্ৰ আছে, গণিত আছে, গণিত আৰু ইয়াত বিবৰ্ধন আছে। আৰু লগতে ইয়াত সূত্ৰ এটা আছে গণিতৰ 1/v - 1/u = 1/f। হোৱাট ইজ দ্য ডিফাৰেঞ্চ বিটুইন দিছ টু ফৰ্মুলাছ? চোৱা যে ইয়াত আছে 1/v + 1/u = 1/f, ইয়াত আছে 1/v - 1/u = 1/f। মনত ৰাখিব লাগিব। বহুত ল'ৰা ছোৱালী দেখিছোঁ দাপোনৰ গণিত আহিলে লেন্সৰ ফৰ্মুলাত কৰে, লেন্সৰ গণিত আহিলে দাপোনৰ ফৰ্মুলাত কৰে। গতিকে এটা কথা মনত ৰাখিবা যে দাপোনৰ ফৰ্মুলাত প্লাছ থাকে আৰু লেন্সৰ ফৰ্মুলাত মাইনাছ থাকে। মানে 1/v + 1/u আৰু লেন্সৰ 1/v - 1/u। ঠিক আছে? তাৰপিছত প্ৰতিফলনৰ এইখিনি লাগিব আমাক মেইনলি। তাৰ উপৰিও আমাৰ লেন্সৰ ক্ষেত্ৰত দুটা বস্তু আৰু আমি পঢ়িম, লেন্সৰ ক্ষমতাৰ বিষয়ে আৰু এটা পঢ়িম প্ৰতিহৰণ অংকৰ বিষয়ে। ফৰ এক্সাম্পল, লেন্সৰ ক্ষমতা আমি যদি ধৰি লোৱা দূৰৰ বস্তু দেখা নাপাওঁ তেতিয়াহ'লে আমি অৱতল লেন্স ব্যৱহাৰ কৰোঁ, হয়নে নহয়? ওচৰৰ বস্তু দেখা নাপালে আমি উত্তল লেন্স ব্যৱহাৰ কৰোঁ, হয়নে নহয়? আৰু ইয়াত পাৱাৰ যি থাকে, পাৱাৰ বুলি কওঁ আমি আচলতে চকুৰ পাৱাৰ, এই ক্ষমতা, সেইটোৱে আচলতে ক্ষমতা। সেই ক্ষমতানো কি আমি এই বিষয়ে আলোচনা কৰিম। ঠিক আছে? এতিয়া চোৱা, এতিয়া মই প্ৰথমতে তোমালোকৰ ল'ব বিচাৰিছোঁ দাপোনৰ বিষয়ে। দাপোন, ঠিক আছে? দাপোনৰ বিষয়ে পঢ়িম আমি প্ৰথমতে। গতিকে দাপোন পঢ়িব লাগিলে আমাৰ অৱতল দাপোন আৰু উত্তল দাপোন দুখন আছে। অৱতল দাপোন আৰু উত্তল দাপোন দুখন আছে।
লগতে সমতল দাপোনো এখন আছে সমতল দাপোনৰ কাৰণে তোমালোকে পঢ়িলে গমেই পাবা যে সমতল দাপোনৰ বহুত বেছি নাই পৃষ্ঠা নম্বৰ চেপ্টাৰটো আৰম্ভ হোৱাৰ ছেকেণ্ড পৃষ্ঠাটোতে তোমাৰ সমতল দাপোনৰ বিষয় আছে যে সমতল দাপোনত কেনেকুৱা প্ৰতিবিম্ব গঠন হয় একে আকাৰৰ প্ৰতিবিম্ব গঠন হয় নহয় গতিকে এইবিলাক কথা তাত দিয়াই আছে লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্ব দূৰত্বৰ সমান হয় সেইখিনি কথা মই আলোচনা কৰিব নাযাওঁ মই মেইনলি তোমালোকৰ যিখিনি বহুত বেছি ইম্পৰ্টেণ্ট সেইখিনিৰ পৰা প্ৰশ্ন আহিবই থুলমূলকৈ সেইখিনি কথাই আলোচনা কৰিম তাৰ ভিতৰৰ পৰা তোমালোকে নোটছ বনোৱা দায়িত্ব তোমালোকৰে কুৱেশ্যনবোৰ লিখা দায়িত্ব তোমালোকৰ কিন্তু ময়ো এইটোতো এটা নোটছ বনাই দিছোঁ তোমালোকে চাব পাৰিবা সহজতে এতিয়া চোৱা মই দাপোনৰ বিষয়ে অলপ ক'ব যাম যে দাপোন আমাৰ দুখন আছে এখন হৈছে গোলাকাৰ দাপোন আমাৰ দুখন আছে এখন হৈছে অৱতল দাপোন এখন হৈছে উত্তল দাপোন এতিয়া অৱতল দাপোনৰ ক্ষেত্ৰত তোমালোকে এইখন লক্ষ্য কৰিব পাৰা যে অৱতল দাপোনৰ কেনেকুৱা অৱতল দাপোন এনেকুৱা আৰু এইখিনিত মই এনেধৰণে চিন দিছোঁ মানে মনত ৰাখিবা ইয়াত কালাৰ কৰা আছে ইয়াত কালাৰ কৰা আছে এইখিনিত আমাৰ দাপোনখন বুজি পালা এতিয়া ইয়াত কিছুমান কথা লিখা আছে তোমালোকে ভালদৰে লক্ষ্য কৰা এই ছবি ডায়েগ্ৰামটো যদি তোমালোকে চোৱা না এই ডায়েগ্ৰামটো চালে তোমালোকে লক্ষ্য কৰিবা ইয়াত এটা আৰ আছে ইয়াত আছে এটা স্মল এফ আছে এটা কেপিটেল এফ আছে ইয়াত চি আছে ইয়াত পি আছে এই প্ৰতিটো বস্তুইনো আচলতে আমাৰ বুজাইছে কি এই বস্তুখিনি তোমালোকে কিতাপত পঢ়িবা তাৰ উপৰিও মই তোমালোকক এবাৰ কৈ দিম এতিয়া চাবা প্ৰথমতে মই আৰম্ভ কৰিছোঁ এই চিটোৰ পৰা এই চিটো হৈছে তোমালোকৰ কি ফাৰ্ষ্ট কেন্দ্ৰ শব্দটো ক'ৰ পৰা আহিছে চাবা যেতিয়া আমি চাৰ্কুল পঢ়োঁ চাৰ্কুল এনেকৈ চাৰ্কুল যেতিয়া পঢ়োঁ ইয়াৰ মধ্যবিন্দুটোক কি বুলি কয় কেন্দ্ৰ বুলি কয় ইয়াৰ মধ্যবিন্দুটোক কেন্দ্ৰ বুলি কয় ঠিক আছে ঠিক তেনেকৈ এই যোনখন দাপোন দেখিছা তোমালোকে এইখনো এটা গোলকৰে অংশ বিশেষ এনেকুৱা আৰু এই গোলকৰ কেন্দ্ৰটো মই ইয়াত বুলি ধৰি লৈছোঁ আৰু এই কেন্দ্ৰটোৰ নামেই হৈছে কি ফাৰ্ষ্ট কেন্দ্ৰ মনত ৰাখিবা সেইকাৰণে তোমালোকে এটা কথা মনত ৰাখিব পাৰা যে অৱতল দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ কোনফালে থাকে বাওঁফালে থাকে গণিতৰ প্ৰয়োজন হ'ব ঠিক তেনেদৰে ফাৰ্ষ্ট কেন্দ্ৰ আৰু এইটো হৈছে মেৰু পিটোক কি বুলি কয় তোমালোকৰ মেৰু বুলি কয় আৰু মেৰু আৰু ফাৰ্ষ্ট কেন্দ্ৰৰ মধ্যবিন্দু আমাৰ ফ'কাছ বুলি কয় কি বুলি কয় ফ'কাছ বুলি কয় নামবোৰ মনত ৰাখিবা মধ্যবিন্দু বুলি কৈছোঁ ঠিক আছে গতিকে আমি কি পালোঁ পি এফ আৰু চি পালোঁ ঠিক তেনেদৰে যিখিনি তোমাৰ মেৰু আৰু ফ'কাছৰ মাজত ডিষ্টেঞ্চ আছে এইখিনি ডিষ্টেঞ্চক আমাৰ ফ'কাছ দূৰত্ব বুলি কয় এইটো লিখিছোঁ ইয়াত মই ফ'কাছ দৈৰ্ঘ্য বা ফ'কাছ দূৰত্ব আৰু যিখিনি মেৰুৰ পৰা আমাৰ এই ফাৰ্ষ্ট কেন্দ্ৰলৈ দূৰত্বক এই আৰেদি বুজায় এই আৰটো আচলতে কি ফাৰ্ষ্ট ব্যাসাৰ্ধ বুজি পালা কিমানটা কথা শিকিলোঁ চাবা পি মেৰু জানিলোঁ আমি এফ ফ'কাছ জানিলোঁ চি ফাৰ্ষ্ট কেন্দ্ৰ জানিলোঁ ফ'কাছ দৈৰ্ঘ্য জানিলোঁ ফাৰ্ষ্ট ব্যাসাৰ্ধ জানিলোঁ আৰু ফাৰ্ষ্ট ব্যাসাৰ্ধ আৰু ফ'কাছ দৈৰ্ঘ্যৰ মাজত এটা ৰিলেশ্যন আছে তোমালোকে গম পালা মই অলপ আগে কৈছোঁ যে এইখিনি ডিষ্টেঞ্চ আৰু ইয়াৰ ডিষ্টেঞ্চখিনি এইখিনি আধা অৰ্থাৎ আমি ইয়াৰ পৰা এটা কথা ক'ব পাৰোঁ যে ফাৰ্ষ্ট ব্যাসাৰ্ধ ইকুৱেল টু 2f এইটো এটা ফৰ্মুলা মনত ৰাখিব লাগিব ফ'কাছ দূৰত্বক যদি আমি দুগুণ কৰি দিওঁ তেতিয়াহ'লে আমি কি পাম ফাৰ্ষ্ট ব্যাসাৰ্ধ পাম ঠিক আছে তো অৱতল দাপোনৰ এইখিনি কথা জানিব লাগিব আৰু এইডালক কি বুলি কয় এইডাল এনেকৈ যদি দীঘলকৈ জানি দিছোঁ এইডাল হৈছে তোমালোকৰ মুখ্য অক্ষ ঠিক তেনেকৈ যদি তোমালোকে উত্তল দাপোন চাব যোৱা উত্তল দাপোন আঁকিব লাগে এনেকৈ উত্তল দাপোন এনেকুৱা ইয়াত কালাৰ কৰা সেইটো ফেচটো থাকে এইফালে গতিকে দাপোনখন হ'ল এইটো চাইড ঠিক আছে গতিকে যিহেতু কালাৰ কৰা এইফালে থাকে ইয়াত চোৱা এইটো এটা গোলকৰ অংশ বিশেষ এনেকুৱা এটা গোলক হ'ব আৰু ইয়াৰ চেণ্টাৰ ক'ত থাকিব এইফালে থাকিব গতিকে ইয়াৰ ক্ষেত্ৰত চিটো থাকিব এইফালে মনত ৰাখিবা উত্তল দাপোনৰ ক্ষেত্ৰত চি থাকিব কোনফালে সোঁফালে কেন্দ্ৰ আৰু বাকীখিনি কথা একে তাৰ আধা হ'ব এইখিনি এফ বুজি পালা এইখিনি আৰু দূৰত্বটো ক'ব ফ'কাছ দৈৰ্ঘ্য আৰু এইখিনি ক'ব ফাৰ্ষ্ট ব্যাসাৰ্ধ বাকীখিনি একে খালি মনত ৰাখিব লাগে যে অৱতল দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ বাওঁফালে অৱস্থিত উত্তল দাপোনৰ ফাৰ্ষ্ট কেন্দ্ৰ সোঁফালে অৱস্থিত কিয় অৱস্থিত কেনেকৈ অৱস্থিত এইখিনি কথা তোমালোকক মই বুজাই দিলোঁ ঠিক আছে এইখিনি হ'ল তোমালোকৰ দাপোনৰ পৰিচয় অৱতল দাপোন আৰু উত্তল দাপোনৰ পৰিচয় ঠিক আছে এতিয়া চাবা এতিয়া যিহেতুকে আমি এই দাপোনৰ কথাখিনি গম পালোঁ
আভাস এটা পালোঁ। এতিয়া আমি নেক্সট টপিকত আহিব লাগিব কি ৰশ্মি চিত্ৰ। তো ৰশ্মি চিত্ৰ আঁকিব আমি অৱতল দাপোন আৰু উত্তল দাপোনৰ ৰশ্মি চিত্ৰ আমি কেনেকৈ আঁকিম। এতিয়া ইয়াত মই তোমালোকক দেখুৱাই দিম আৰু কিছুমান কথা কৈ দিম। চাবা মই ইয়াত কিছুমান শ্লাইড লৈছোঁ তোমালোকৰ কিতাপৰ পৰা। এইটো হ'ল অৱতল দাপোনৰ ক্ষেত্ৰত এই তালিকাখন আমি মষ্ট ইম্পৰ্টেণ্ট গণিত কৰিবলৈ লাগিব, বুজি পালা। ৰশ্মি চিত্ৰ আঁকিব লাগিব। ৰশ্মি চিত্ৰ আঁকাৰ কাৰণে এইবোৰ তোমালোকৰ গুৰুত্বপূৰ্ণ, এইবোৰ ৰশ্মি চিত্ৰ মই জাষ্ট দেখুৱাই দিছোঁ তোমালোকক। তাৰপিছত এইবোৰ তোমালোকৰ উত্তল দাপোনৰ ৰশ্মি চিত্ৰ, আৰু এইখিনি মোৰ নোট, মই নিজে তৈয়াৰ কৰা নোট, এইখিনি তোমালোকৰ আছে। এইখিনি বিষয়ে মই তোমালোকক ক'ম আজি ৰশ্মি চিত্ৰৰ বিষয়ে, ঠিক আছে। এতিয়া চোৱা, ৰশ্মি চিত্ৰ আঁকিবলৈ হ'লে তোমালোকে কি জানিব লাগিব। ৰশ্মি চিত্ৰ আঁকিবলৈ হ'লে তোমালোকে প্ৰথমতে জানিব লাগিব, ৰ'বা দেই, ৰশ্মি চিত্ৰ আঁকিবলৈ তোমালোকে জানিব লাগিব, কি জানিব লাগিব চাবা। ৰশ্মি চিত্ৰ আঁকিবলৈ প্ৰথমতে তোমালোকে এই চোৱা, দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন আছে ইয়াত, দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন। ৰশ্মি চিত্ৰ আঁকাৰ আগতে তোমালোকে এইখিনি বস্তু নোটখিনি তুমি ধুনীয়াকৈ লিখি ল'ব পাৰিবা। শ্লাইডকেইটা দি দিম মই তোমালোকক। এইখিনি দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন সহজ ভাষাত কেনেকৈ, মই মোৰ যোনটো হেণ্ডৰিটেড নোটছ এইখিনি সহজ ভাষাত দিয়া আছে কথাখিনি, ঠিক আছে। চাবা, অৱতল দাপোনৰ ক্ষেত্ৰত ইয়াত অৱতল দাপোন আৰু ইয়াত উত্তল দাপোনৰ ক্ষেত্ৰত দিছে। তো অৱতল দাপোনৰ ক্ষেত্ৰত এটা কথা লক্ষ্য ৰাখিবা যে এইখন অৱতল, এই চাইডে অৱতল দাপোন লিখিছোঁ, এইফালে উত্তল দাপোন আঁকিছোঁ। কিন্তু এটা কথা ৰশ্মি চিত্ৰৰ ক্ষেত্ৰত ভেৰি ভেৰি ইম্পৰ্টেণ্ট হৈছে অৱতল দাপোন, বহুত বেছি ইম্পৰ্টেণ্ট। ইয়াৰ পৰা ছবি আহিবই। উত্তল দাপোনো ইম্পৰ্টেণ্ট, কিন্তু উত্তল দাপোন অৱতল দাপোনতকৈ কম ইম্পৰ্টেণ্ট বুলি কিয় কৈছোঁ বুজি পাবা তোমালোকে নিজে অলপ পিছত, ঠিক আছে। এই চোৱা, অৱতল দাপোনৰ ক্ষেত্ৰত বা উত্তল দাপোনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ আঁকিবলৈ কেইটামান কথা মনোযোগ দিব লাগিব। পইণ্ট নম্বৰ 1, 2, 3 and 4 লক্ষ্য কৰিবা। এইখন এখন দাপোন, এইখন দেখিছা, এখন দাপোন, এইখন, ঠিক আছে। কালাৰটো মই চেঞ্জ কৰি লওঁ। এইখন এখন দাপোন, ঠিক আছে। এতিয়া এই দাপোনখনত মই কৈছোঁ যে পাছৰখিনি ইয়াত কালাৰ কৰিছে, গতিকে তোমালোকে এটা কথা লক্ষ্য কৰিবা যে লক্ষ্য বস্তু এটা সদায় আমাৰ দাপোনৰ সন্মুখত ৰাখিব লাগিব, এইখিনিত ৰাখিব লাগিব, হয়নে নহয়। এতিয়া লক্ষ্য বস্তু বা তোমালোকে এটা কথা মনত ৰাখিব পাৰা যে লেজাৰ লাইট ধৰি লোৱা এটা তোমালোকৰ হাতত দিয়া গৈছে। এই লেজাৰ লাইটৰ সহায়ত আমি এনেকৈ পোহৰটো মাৰি দিছোঁ সমান্তৰালভাৱে। কাৰ সমান্তৰালভাৱে? এইটা লক্ষ্য কি বুলি কয়? মুখ্য অক্ষৰ সমান্তৰালভাৱে আমি লেজাৰ লাইট মাৰি দিছোঁ। তেতিয়া তোমালোকে মনত ৰাখিব লাগিব যে মুখ্য অক্ষৰ সমান্তৰালকৈ যদি লেজাৰ লাইট মাৰি দিওঁ বা পোহৰটো যাব দিয়া হয়, তেতিয়া ই ফ'কাছৰ মাজেৰে পাৰ হৈ যায়। এইটো এটা প্ৰথম কথা তোমালোকে লক্ষ্য কৰিব লাগিব, জানিব লাগিব। 2 নম্বৰ পইণ্টটো কি জানিব লাগিব যে তাৰ ওলোটা, যদি ফ'কাছৰ মাজেদি আমাৰ পোহৰটো যাব দিয়া হয়, তেতিয়া ই মুখ্য অক্ষৰ সমান্তৰালভাৱে পাৰ হৈ যাব। আৰু ইয়াত এই চিম্বলটো কি বুজাইছে? এনেকৈ কাৰ চিন দিয়াটোই ইয়াত যোৱা বুজাইছে, এনেকৈ কাৰ চিন দিয়াটোই এনেকৈ ৰিটাৰ্ণ হোৱাটো বুজাইছে, ঠিক আছে। দুটা কথা জানিলা যে সমান্তৰালভাৱে গ'লে মুখ্য অক্ষৰ মাজেৰে যায়, মুখ্য অক্ষৰ মাজেৰে গ'লে সমান্তৰালভাৱে আহে। 3 নম্বৰ পইণ্টটো চোৱা, ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেদি গ'লে ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে উভতি আহে। এইটো হৈছে 3 নম্বৰ পইণ্ট। আৰু 4 নম্বৰ পইণ্ট যে যদি আমি এংগুলত মাৰোঁ, মেৰুত, তেতিয়াহ'লে আমাৰ কেনেকৈ উভতি আহে এইটো কথা জানিব লাগিব। এইটো হৈছে তোমালোকৰ 4টা পইণ্ট। তোমালোকৰ যদিও এই 4টা পইণ্ট দিয়া আছে, আমি যেতিয়া ৰশ্মি চিত্ৰ আঁকিম ইয়াৰ যিকোনো 2টা আঁকিব লাগিব। কাৰণ কোৱা, যেতিয়া ৰশ্মি চিত্ৰ তোমালোকে আঁকিব যাবা, 2টা কিয় আঁকিব লাগে গম পাইছানে নাই? ধৰি লোৱা এনেকৈ আঁকিলা, এনেকৈ গুচি গ'ল, ধৰি লোৱা এফৰ মাজেদি গ'ল, এনেকৈ গ'ল, ইয়াত কটাকটি কৰিলে, ডেট মিনছ ইয়াত এটা প্ৰতিবিম্ব গঠন হ'ব, ৰাইট? এনেকুৱা। সেইকাৰণে এই 4টাৰ ভিতৰত তোমালোকক 2টা প্ৰয়োজন হ'ব, ঠিক আছে। এতিয়া তোমালোকে চাবা যে উত্তল দাপোনৰ ক্ষেত্ৰত সেই কথাখিনি কেনেকৈ আমি ক'ব পাৰোঁ। এটা কথা মনত ৰাখিবা, উত্তল দাপোনৰ ক্ষেত্ৰত এই কথাবোৰ একেই, যে সমান্তৰালভাৱে গ'লে ফ'কাছৰ মাজেৰে যাব, ফ'কাছৰ মাজেৰে গ'লে সমান্তৰালভাৱে আহিব, বুজি পালা। আৰু যদি ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে যায়, ফাৰ্ষ্ট কেন্দ্ৰৰ মাজেৰে আহিব, এংগুলত গ'লে এংগুলত আহিব। এতিয়া তোমালোকে চোৱা যে যদি ইয়াত ফ'কাছৰ সমান্তৰালভাৱে যায়, কেনেকৈ হ'ব? ফ'কাছৰ মাজেৰে যেতিয়া যাব ন, তেতিয়া ই কি হ'ব?
চৰি সমান্তৰালভাৱে যেতিয়া যাব ন এইটোত চোৱা সমান্তৰালভাৱে গ'লেই ফ'কাছৰ মাজেৰে যাব গতিকে ফ'কাছৰ মাজেৰে কেনেকৈ যায় আৰু ইয়াত মই তোমালোকক এটা কথা হৈছে এই ডটেড লাইনবিলাক যি দেখিছা এইফালে ডটেড লাইনবিলাক এইফালে এই ডটেড লাইনবিলাকে কি বুজাইছে চাবা যেতিয়া আমি লেজাৰ লাইট এটা এনেকৈ মাৰি দিম এনেকৈ তেতিয়া এই ফ'কাছৰ মাজেৰে এনেকৈ পাৰ হৈ যাব লাগে কিন্তু এটা কথা কোৱা যে দাপোনখনৰ যোনখিনি ৰং দিয়া পিঠি এইখিনিৰ মাজেৰে আমাৰ এনেকৈ যাব পাৰিব নেকি যোৱা যেন লাগিব কিন্তু নাযায় বুজি পালা সেইকাৰণে ইয়াত আমাৰ ডটেড লাইন দিছোঁ তো কেনেকৈ যাব চোৱা এনেকৈ গ'লে যাতে আমাৰ এনেকৈ দিছোঁ চোৱা মানে ফ'কাছত মাজেৰে যোৱা হেন লাগিব মানে এইটো ফ'কাছৰ ডটেড লাইনটো ফ'কাছৰ মাজেৰে যোৱা হেন লাগিবতো বুজাইছে অৰিজিনেলি আমাৰ এইটো ৰিফ্লেক্ট কেনেকুৱা হৈছে এনেকুৱা কিয় হৈছে এনেকুৱা নিশ্চয় বুজি পালা কাৰণ ফ'কাছৰ লগত আমি এইখিনি মিলাব লাগিব ঠিক তেনেকৈ চোৱা এইবাৰ আমি মাৰিছোঁ ফ'কাছৰ মাজেদি এনেকৈ মাৰিছোঁ লেজাৰটো তাত যোৱা হেন লাগিছে এইখিনিত তো আমাৰ কি হৈছে এইটো সমান্তৰালভাৱে এনেকৈ আহিছে ঠিক আছে ঠিক তেনেকৈ চিৰ মাজেৰে এনেকৈ মাৰিছোঁ আমি এইখিনিত যোৱা হেন লাগিছে কিন্তু চিৰ মাজেৰে উভতি আহিছে আৰু ইয়াত এটা এংগুল পিৰে মাৰিছোঁ পিৰে আহিছে গতিকে এইখিনি যদি তোমালোকে বুজি পালা ছবিখিনি লগতে অৱতল দাপোন উত্তল দাপোন কি বুজি পালা তেতিয়াহ'লে তোমালোকে ৰশ্মি চিত্ৰখিনি আঁকিব পাৰিবা এতিয়া সকলোতকৈ ডাঙৰ কথা হৈছে ৰশ্মি চিত্ৰৰ তালিকাখন তোমালোকে কেনেকৈ মনত ৰাখিব পাৰি অতি সহজতে সেইখিনি কথাও মই তোমালোকক ক'ম বুজি পালা আৰু এই যিখিনি কথা কৈ আছোঁ মই তোমালোকৰ যে অৱতল দাপোনৰ ক্ষেত্ৰত চি থাকে তোমালোকৰ বাওঁফালে উত্তল দাপোনৰ ক্ষেত্ৰত চি থাকে সোঁফালে এইখিনি কথা তোমালোকৰ গণিতত বহুত বেছি প্ৰয়োজন হ'ব লগতে মই তোমালোকৰ শ্লাইডত এটা কথা মই ক'ব পাহৰি গৈছোঁ এইটোও মই কৈ দিওঁ চাবা ইয়াত মই দুটা কথা লিখিছিলোঁ এটা হৈছে ইউ লক্ষ্য বস্তুৰ দূৰত্ব এটা হৈছে ভি প্ৰতিবিম্বৰ দূৰত্ব এই বস্তুখিনিনো কি বস্তু সেইটোও ক'ম ইয়াত লিখা আছে ন ইয়াত প্ৰতিটো চিম্বল লিখা আছে পি এফ চি স্মল এফ ইউ আৰু ভি মনত ৰাখিবা বুলি লিখি দিছোঁ লক্ষ্য বস্তুৰ দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব তোমালোকে যদি গণিত চাব যোৱা ইউ ভি এফ আছে বুজি পালা গতিকে এইখিনি কথাও আমাক লাগিব বুজি পালা এতিয়া এই ইউ ভি এফ এইবোৰৰ সহায়ত কেনেদৰে গণিত কৰিব পাৰি কেনেদৰে ছবি আঁকিব পাৰি ছবিবোৰ কেনেদৰে সহজ হৈ আমি মনত ৰাখিব পাৰোঁ এইবোৰ কথা তোমালোকক এতিয়া মই আলোচনা কৰিম এতিয়া প্ৰথমতে চোৱা এই তালিকাখন তোমালোকে মনত ৰাখিব লাগিব মনত ৰখা নহয় তোমালোকে যেতিয়া ৰশ্মি চিত্ৰ আঁকিবা এই তালিকাখন তোমালোকৰ অট'মেটিক মনত হ'ব কিন্তু মই তোমালোকক অতিকৈ সহজতে কেনেকৈ তালিকাখন মনত ৰাখিব পাৰি আৰু কোনকেইটা পইণ্ট তোমালোকে ভালদৰে মানে শিকি ল'ব লাগে সেইখিনিৰ ওপৰত আলোচনা কৰিম তেতিয়াহ'লে আহা আমি মোৰ নোটছত মই যাওঁ এইটো তোমালোকে গম পালে দাপোনৰ দ্বাৰা প্ৰতিবিম্ব গঠন ইয়াৰ যিকোনো দুটা আমি প্ৰতিবিম্ব আঁকিলে আমাক লাগিব ঠিক আছে এতিয়া তালিকাখন কেনেকৈ তোমালোকে কিতাপত উলিয়াই লোৱা তালিকাখন তেতিয়া তোমালোকে গম পাবা মোৰ কথাখিনি যে কেনেকৈ আচলতে সহজে অতি মনত ৰাখিব পাৰি তালিকাখন চাবা আৰু ইয়াত লিখা আছে চোৱা অৱতল দাপোন VVI মানে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আচলতে উত্তল দাপোনতকৈ অৱতল দাপোনৰ ক্ষেত্ৰত বহুত ইম্পৰ্টেণ্ট মানে ৰশ্মি চিত্ৰখিনি এতিয়া চোৱা ইয়াত লিখিছোঁ মই লক্ষ্য বস্তুৰ স্থান আৰু ইয়াত লিখিছোঁ মই প্ৰতিবিম্বৰ স্থান ইয়াত এটা এক্সেপশ্যন লিখিছোঁ কি লিখিছোঁ মই ক'ম তোমালোকক কিমান সহজতে আচলতে মনত ৰাখিব পাৰি তালিকাখন আৰু সেই তালিকাখন মনত ৰাখিলে তোমালোকক মই শিকাবলগীয়া আহিবলগীয়া গণিতবিলাকত বহুত বেছি তোমালোকৰ সহায়ক হ'ব তোমালোকৰ ভুল হোৱাৰ সম্ভাৱনা একেবাৰে কম হৈ যাব যেতিয়া গণিত বুজাম গতিকে এইখিনি অকল ৰশ্মি চিত্ৰ অঁকাৰ কাৰণে প্ৰয়োজন নহয় প্ৰয়োজন বুলি নাভাবিবা এইখিনি তোমালোকৰ গণিতৰ কাৰণেও বহুত বেছি ইম্পৰ্টেণ্ট গতিকে চোৱা ইয়াত তোমালোকে লক্ষ্য কৰিবা প্ৰথমতে এটা কথা কোৱা যেতিয়া তুমি দাপোনখন এনেকৈ ৰাখিবা ন তেতিয়া তোমালোকে ইয়াতে লক্ষ্য বস্তু ৰাখিবা দাপোনৰটো সন্মুখতে লক্ষ্য বস্তু লাগিব আমি দাপোনৰ পিছফালটো ৰাখিব নোৱাৰোঁ হয় নে নহয় গতিকে ইয়াত মই এই চিম্বলটো কি বুজাইছে চাবা এনেকৈ কাৰ চিনটোৱে লক্ষ্য বস্তুটো আমি কেতিয়াও ওলোটাকৈ নাৰাখোঁ লক্ষ্য বস্তু সদায় আমি কি কৰিম থিয় কৰি ৰাখিম এইটো কথা প্ৰথম মনত ৰাখিবা কাৰ চিনটো আৰু যদি কাৰ চিনটো এনেকৈ দিয়া থাকে তেতিয়াহ'লে কাৰ চিনটো কি বুজাব ওলোটা বুজাব এইখিনি কথা ইয়াত আছে সেইখিনি কৈছোঁ এইখিনি কথা তোমালোকে বুজি ল'বা এতিয়া চাবা লক্ষ্য বস্তুৰ স্থান আৰু প্ৰতিবিম্বৰ স্থান আমি কেনেকৈ গম পাওঁ আৰু এক্সেপশ্যন কি আছে ইয়াত তোমালোকে আৰু এটা কথা মনত ৰাখিবা চোৱা ইয়াত মই চিত্ৰ 1 লিখিছোঁ চিত্ৰ 2 লিখিছোঁ
চিত্ৰ 3 লিখিছোঁ, চিত্ৰ 4, চিত্ৰ 5, চিত্ৰ 6 লিখিছোঁ। ঠিক তেনেকৈ ইয়াতো চিত্ৰ 1, চিত্ৰ 2, চিত্ৰ 3, চিত্ৰ 4, চিত্ৰ 5 আৰু চিত্ৰ 6 লিখিছোঁ। আৰু লগতে ইয়াত এক্সেপশ্যনত চিত্ৰ 3 লিখিছোঁ, চিত্ৰ 6 লিখিছোঁ। কি চাবা এতিয়া? প্ৰথমতে লক্ষ্যবস্তু স্থান, মানে আমি দাপোনৰ সন্মুখত ক'ত ক'ত লক্ষ্যবস্তু ৰাখিব পাৰোঁ। আৰু ডায়েগ্ৰামকেইটা কেনেকুৱা মই কৈ আছোঁ চোৱা। মই ইয়াত ডটেড লাইন দিছোঁ, এইখিনিত চোৱা, এইখিনি ডটেড লাইন দিছোঁ দেই, এইখিনি ডটেড লাইন। ডটেডৰ পিছত ইয়াত মই এটা লক্ষ্যবস্তু ৰাখিছোঁ চিত্ৰ 1। ইয়াৰ মিনিংটো এইটোৱে যে যদি আমি অৱতল দাপোনৰ সন্মুখত অসীমত আমি লক্ষ্যবস্তু এটা ৰাখোঁ, তেতিয়াহ'লে প্ৰতিবিম্বৰ অৱস্থানত চিত্ৰ 1 ক'ত আছে চোৱাচোন, এইটো আছেনে নাই? এইটো প্ৰথমটো চোৱা। প্ৰতিবিম্ব ক'ত গঠন হ'ব? এফত গঠন হ'ব, এফত গঠন হ'ব। এফ মানে কি? ফ'কাছত গঠন হ'ব। ইয়াৰ লগত চিত্ৰ 1 মিলাবা, শেষত তোমালোকৰ মনত থাকি যাব, আজিয়ে মনত থাকি যাব। হ'ল? এতিয়া চোৱা, প্ৰথমতে আমি লক্ষ্যবস্তু ৰাখিব লাগিব অসীমত, 1 নম্বৰ চিত্ৰ। 2 নম্বৰ চিত্ৰ চাবা, ইয়াত এটা চি আছে, ইয়াত এফ আছে, ঠিক আছে। চি আৰু এফৰ মধ্যবিন্দু এটা আছে, মধ্যবিন্দু বা মাজত বুলি ক'লে মধ্যবিন্দুৰ কোনো কথা নাই, চি আৰু এফৰ মাজত থাকিলে হ'ল। এফ আৰু পি, এইটো পি, এফ আৰু পিৰ মাজত এটা স্থান আছে, ঠিক আছে। এতিয়া ক'ত ক'ত ৰাখিম চাবা। এতিয়া প্ৰথম চিত্ৰ 2টো ক'ত ৰাখিছোঁ? চিৰ বাহিৰত বুলি পাবা কিতাপত, চিৰ বাহিৰত। চিত্ৰ 2 মনত ৰাখিবা। চিত্ৰ 3টো পাবা চিত। চিত্ৰ 4 পাবা চি আৰু এফৰ মাজত, সমাজ বুলি কথা নাই, মাজত হয়। এইটো হ'ল চিত্ৰ কি হ'ল? 4 হ'ল। চিত্ৰ 5 পাবা এফত, চিত্ৰ 6 পাবা এফ আৰু পিৰ মাজত। গতিকে তোমালোকে নিশ্চয় বুজি পালা যে আমি ৰশ্মি চিত্ৰ আঁকিবলৈ আমি 6টা চিত্ৰ আঁকিব লাগিব অৱতল দাপোনৰ, আৰু এই 6টা চিত্ৰৰ লক্ষ্যবস্তু স্থান কি কি হ'ব পাৰে তোমালোকে নিশ্চয় বুজি পালা। অ'কে, এতিয়া প্ৰতিবিম্বৰ স্থানত আহাচোন। ইয়াত আমাৰ লক্ষ্যবস্তু ৰাখিছিলোঁ অসীমৰ পৰা ষ্টাৰ্ট হৈছে, তাৰপিছত চিৰ বাহিৰত, তাৰপিছত চিত, তাৰপিছত চি এফৰ মাজত, তাৰপিছত এফত, তাৰপিছত এফ আৰু পিৰ মাজত হৈছিল, হয়নে নহয়? একাদিক্ৰমে হৈ গৈছিল। তোমালোকে চোৱা যদি এইফালৰ পৰা একাদিক্ৰমে হৈ গৈছিল এনেকৈ, ঠিক আছে। এতিয়া তোমালোকে লক্ষ্য কৰা যে প্ৰতিবিম্বৰ স্থান, প্ৰতিবিম্ব স্থান ক'ৰ পৰা আৰম্ভ হৈছে আৰু কেনেকৈ আঁকিছোঁ এইটো তোমালোকে মনত ৰাখিবা। আৰু এটা কথা কৈ দিওঁ দেই, যদিও ছবিত মই লক্ষ্যবস্তুৰ আকাৰবিলাক কোনোবাটো ধৰি লোৱা এইখিনি দিয়া গৈছে, কোনোবাটো ধৰি লোৱা এনেকুৱা দিয়া গৈছে, এইটোত মানে এটা কথা মনত ৰাখিবা যে এই লক্ষ্যবস্তুৰ আকাৰকেইটা ছেম দেই। লক্ষ্যবস্তুৰ আকাৰ ধৰি লোৱা মই বৰ্তমান কলম এটা লৈছোঁ, মই কলমটো ধৰি লোৱা তোমালোকৰ দাপোনৰ সন্মুখত দিছোঁ, প্ৰতিটো স্থানত সেই কলমটোৱে দিছোঁ, মানে লক্ষ্যবস্তুৰ দৈৰ্ঘ্যটো ছেম আৰু আকাৰটো ছেম, ঠিক আছে। এতিয়া ঠিক তেনেদৰে আহা, এতিয়া প্ৰতিবিম্ব আমি ক'ত ক'ত গঠন হৈ চাম। এতিয়া চোৱা, ইয়াত তোমালোকৰ প্ৰতিবিম্বৰ স্থান ক'ৰ পৰা আৰম্ভ হৈছে চাবা। প্ৰথমতে এফৰ হৈছে, এফটো দেখিছা তোমালোকে নিশ্চয়, এফটো এইটো, এফটো এইটো। তাৰপিছত ইয়াত চি আছে ন, ইয়াত চি আছে, ঠিক আছে। এতিয়া প্ৰতিবিম্বৰ স্থান প্ৰথমতে ক'ত ক'ত হৈছে চোৱা। প্ৰথম এফত হৈছে, তাৰপিছত চিত্ৰটোত এফ আৰু চিৰ মাজত হৈছে, তাৰপিছত চিত হৈছে, তাৰপিছত চিৰ পৰা অলপ বাহিৰত হৈছে, তাৰপিছত অসীমত হৈছে। আৰু এটা এক্সেপশ্যন আছে, শেষৰ চিত্ৰটো কিন্তু তোমাৰ দাপোনৰ পিছফালে হৈছে। এইখিনি কথা মনত ৰাখা, বুজি পালা? এতিয়া চোৱা, এইখিনি মুচি লৈছোঁ মই। চোৱা, এতিয়া তোমালোকক কৈ আছোঁ কেনেকৈ মনত ৰাখিব পাৰা। ইয়াত কিমানটা কথা প্ৰতিবিম্বৰ স্থান মনত ৰাখিব পাৰি চোৱা। এতিয়া তুমি চিত্ৰ 1ত গম পালা যে আমি অসীমত ৰাখিলে ইয়াত আমি পাম ক'ত পাম? ফ'কাছত পাম। প্ৰতিবিম্বৰ স্থান কি হ'ব কোৱা? অসীমত ৰাখিলে ফ'কাছত হ'ব। আৰু তোমালোকে লক্ষ্য কৰা, এই চিত্ৰবোৰ, এইবিলাক কাৰচিনবিলাক মই ক্ৰমে ডাঙৰ কৰি গৈছোঁ, দেখিছানে নাই? নিশ্চয় দেখিছা তোমালোকে, ক্ৰমে এনেকৈ ডাঙৰ কৰি গৈছোঁ। তাৰ মানে চোৱা, ইয়াত প্ৰতিবিম্বৰ আকাৰটো সংকুচিত হ'ব, মানে সৰু হ'ব, অতি সংকুচিত, ঠিক আছে। ক'ত ৰাখিলে? অসীমত ৰাখিলে। দুটা কথা গম পালোঁ, অসীমত ৰাখিলে কি হ'ব? ফ'কাছত হ'ব, আৰু প্ৰতিবিম্বটো কি হ'ব? সংকুচিত হ'ব। তাৰপিছত চোৱা, নেক্সট চিত্ৰ 2ত কি আছে? চিৰ বাহিৰত ৰাখিছোঁ আমি এইটো। চিৰ বাহিৰত ৰাখিলে চিটো কি হ'ব চোৱা, চিত্ৰটোত কি আছে আমাৰ? যে ফ'কাছ আৰু ফাৰ্ষ্ট কেন্দ্ৰৰ মাজত হ'ব। কিন্তু প্ৰতিবিম্বটো বিন্দু আকাৰৰ পৰা অলপ ডাঙৰ হ'ব, মানে সংকুচিত বুলি ক'ব পাৰি। এইটোক সংকুচিত ক'বা, এইটোক অতি সংকুচিত, আৰু এইটো কি হ'ব? সংকুচিত। নামবোৰ চাবা কিতাপত। 3 নম্বৰ চিত্ৰটো চোৱা, যেতিয়া আমি চিট ৰাখিম ন, যেতিয়া আমি চিট ৰাখিম, মই চিৰ কালাৰটো চেঞ্জ কৰি দিছোঁ, কাৰণ আছে এটা, তোমালোকক মই কৈ আছোঁ চিৰ কালাৰটো কিয় চেঞ্জ কৰি দিছোঁ, পিছত মই ক'ম তোমালোকক, ৰ'বা দেই। চিৰ কালাৰটো মই ধৰি লোৱা ৰেড কৰি দিছোঁ,
কাৰণ আছে চিট ৰাখিলোঁ ইয়াত ঠিক আছে ইয়াতো চিট হৈছে চোৱা ইয়াতো চিট হৈছে কিন্তু প্ৰতিবিম্বটো কি হৈছে যে চিৰ আকাৰৰ যিমান চিট যেনেকুৱা আছিলে মানে ৰাখোতে লক্ষ্যবস্তুটো ইয়াতো তেনেকুৱা হৈছে সেইকাৰণে ৰেড কৰি দিছোঁ সেইটো মানে এটা এক্সেপশ্যন হয় ঠিক আছে কিন্তু তোমালোকে লক্ষ্য কৰা এটা কথা লক্ষ্য কৰা যে আমাৰ প্ৰতিবিম্ববিলাক ক্ৰমান্বয়ে ডাঙৰ হৈ যায় আছে বুজি পালা ইয়াত সংকুচিত অতি সংকুচিত ইয়াত সংকুচিত ইয়াত কি হ'ব একে আকাৰৰ হ'ল ক'ত ৰাখোতে চিট ৰাখোতে এতিয়া তোমালোকে চিত্ৰফলত যোৱা চি আৰু এফৰ মাজত ৰাখিলা চি আৰু এফৰ মাজত ৰাখিলে কি হ'ব ই চিৰ বাহিৰত আহিব আৰু কি হ'ব ই বিবৰ্ধিত হ'ব ই কি হ'ব বিবৰ্ধিত হ'ব বুজি পালা নিশ্চয় নেক্সট পজিশ্যন কি আহিব এফত ৰাখিলে কি হ'ব ই অসীমত সৃষ্টি হ'ব আৰু কি সৃষ্টি হ'ব অতি বিবৰ্ধিত প্ৰতিবিম্ব সৃষ্টি হ'ব নামবোৰ মনত ৰাখিবা কিতাপত আছে হ'ল আৰু এটা চিত্ৰ আছে সেইটোকো মই যদি ৰেড দি মই আঁকি লওঁ কাৰণটো কোৱা এইটো যদি চোৱা যদি এফ আৰু পিৰ মাজত হয় তেতিয়াহ'লে আমাৰ এইটো ক'ত উৎপন্ন হ'ব প্ৰতিবিম্বৰ স্থান দাপোনৰ পিছফালে হ'ব আৰু কি হ'ব এইটো মই কৈ আছোঁ অসত্য কি বস্তু মই কৈ আছোঁ ঠিক আছে দাপোনৰ পিছফালে হ'ব বুজি পালা এতিয়া চোৱা এইখিনি আছিল ট্ৰিক তোমালোকে এবাৰ যদি ট্ৰাই কৰা বা এবাৰ যদি নোটটো লিখি লোৱা তোমালোকে নিশ্চয় ভালদৰে বুজি পাবা সেইখন তালিকা বহুত বেছি ইম্পৰ্টেণ্ট গণিতৰ কাৰণে ছবিৰ কাৰণে বা মনত ৰাখিবলগীয়া তাৰ পৰা প্ৰশ্ন আহিবই এতিয়া চোৱা এতিয়া তোমালোকৰ আৰু এটা কথা কৈ দিছোঁ চোৱা এতিয়া তোমালোকক মই কৈছিলোঁ চিত্ৰ 3টো এক্সেপশ্যন চিত্ৰ 6টো হয় কি চাবা চিত্ৰ 3টো তুমি যদি চোৱা এইকাৰণে প্ৰতিবিম্বৰ আকাৰৰ ক্ষেত্ৰত এই এক্সেপশ্যন তাৰমানে ইয়াত ধৰি লোৱা চিত্ৰ 3ত মানে চিট লক্ষ্যবস্তুৰ যিমান থাকিব ধৰি লোৱা 5 চেণ্টিমিটাৰ তেতিয়াহ'লে ই চিটে গঠন হ'ব এইটো এটা কথা আৰু 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰে সৃষ্টি হ'ব একে আকাৰৰ মানে চোৱা দুটা কথা চিট ৰাখিলে চিটে হয় চিট যদি 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰ বস্তু এটা ৰাখোঁ প্ৰতিবিম্ব 5 চেণ্টিমিটাৰ দৈৰ্ঘ্যৰে হ'ব এইটো এটা এক্সেপশ্যন চিত্ৰ 6টো এক্সেপশ্যন বুলি কৈছোঁ যদি মেৰু আৰু ফকাছৰ মাজত আমি লক্ষ্যবস্তু ৰাখোঁ তেতিয়াহ'লে ই দাপোনৰ পিছফালে গঠন হ'ব আৰু কি হ'ব অসৎ আৰু থিয় প্ৰতিবিম্বৰ গঠন হ'ব বিবৰ্ধিত অসৎ আৰু থিয় সেইকাৰণে ই আকৌ এক্সেপশ্যনত ৰাখিছোঁ আমি কিহৰ প্ৰতিবিম্বৰ প্ৰকৃতি এইটো প্ৰতিবিম্বৰ প্ৰকৃতি বুলি কয় অসৎ আৰু থিয় আৰু এটা কথা মনত ৰাখিবা সৎ প্ৰতিবিম্ব হ'লে সদায় ওলোটা সৎ ওলোটা মনত ৰাখিবা সৎ হ'লে সদায় ওলোটা হ'ব অসৎ হ'লে সদায় থিয় হ'ব এইটো কথা তোমালোকক মনত ৰাখিব কৈছোঁ মই ঠিক আছে আৰু এইখিনি কথা মই কিয় কোৱা নাছিলোঁ তোমালোকে চোৱা এতিয়া গম পাবা যে প্ৰথম 5টা পজিশ্যনৰ কাৰণে প্ৰতিটোতে সৎ আৰু ওলোটা হয় অনলি ওৱান এক্সেপশ্যন চিত্ৰ 6 যিটোত নেকি অসৎ আৰু থিয় হয় গতিকে মনত ৰাখিবা চিত্ৰ 3 এণ্ড চিত্ৰ 6 ভালদৰে চাবা এই দুটাৰ পৰাই প্ৰশ্ন কাটিব তোমালোকৰ এক্সেপশ্যন নিশ্চয় বুজি পালা এতিয়া মই তোমালোকক শেষত ইয়াত ট্ৰিক হিচাপত দি দিছোঁ এইখিনি তোমালোকে বুজিব পাৰিবা নিশ্চয় 1 2 3 4 কৈ দিছোঁ এইখন দাপোন আঁকি দিছোঁ ইয়াত তোমালোকৰ চিত্ৰ 1 দিছোঁ 2 দিছোঁ এইটো 1 2 3 4 এনেকৈ দিছোঁ আৰু প্ৰতিবিম্ব ক'ৰ পৰা আৰম্ভ হয় চোৱা 1 ফকাছৰ চোৱা ইয়াত অসীমৰ পৰা স্থান আৰম্ভ হয় এনেকৈ যায় মেৰু আৰু ফকাছৰ মাজত শেষ হয় 6 নম্বৰ চিত্ৰ প্ৰতিবিম্ব ক'ৰ পৰা আৰম্ভ হয় চোৱা এইটো চিৰিয়েলি গৈছে এনেকৈ প্ৰতিবিম্ব ক'ৰ পৰা আহিছে চোৱা ফকাছৰ পৰা আৰম্ভ হৈছে ওলোটাকৈ আহিছে কিন্তু ইয়াত ফকাছ আৰু মেৰুৰ মাজৰ পৰা আৰম্ভ হোৱা নাই ফকাছৰ পৰা মনত ৰাখিবা এইটো তাৰপিছত ফকাছ আৰু তোমাৰ ভাস্কেন্দ্ৰৰ মাজত আহিব তাৰপিছত তোমাৰ চিট আহিব তাৰপিছত চিৰ বাহিৰত আহিব তাৰপিছত চিৰ পৰা বহুত দূৰত মানে অসীমত আহিব এনেকৈ বুজি পালা নিশ্চয় আৰু প্ৰতিবিম্ববিলাক চোৱা এফত হ'ল সংকুচিত তাৰপিছত অতি সংকুচিত তাৰপিছত একে আকাৰৰ তাৰপিছত বিবৰ্ধিত তাৰপিছত অতি বিবৰ্ধিত আৰু শেষত দাপোনৰ পিছফালে অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন হয় গতিকে এইখিনি কথা তোমালোকে মই কোৱাৰ দৰে মনত ৰাখিব লাগিব বুজি পালা আৰু এইখিনি পিছত প্ৰয়োজন হ'ব বুলি মই তোমালোকক কৈ আছোঁ গতিকে এইখিনি আছিল তোমালোকৰ অৱতল দাপনৰ ক্ষেত্ৰত ৰশ্মি চিত্ৰ আৰু এই ৰশ্মি চিত্ৰ 6টা তোমালোকে আঁকি ল'বা মই এবাৰ দেখুৱাই দিওঁ বাৰু তোমালোকৰ ৰশ্মি চিত্ৰখিনি ক'ত আছে এইখিনি ৰশ্মি চিত্ৰ চোৱা এইখিনি চোৱা ইয়াত অসীমত ৰাখিছে ফাৰ্ষ্ট তাৰপিছত চোৱা চিৰ বাহিৰত তাৰপিছত চিট ৰাখিছে তাৰপিছত চি আৰু এফৰ মাজত তাৰপিছত তোমালোকৰ আহিলে এফত
তাৰপিছত আহিলে তোমালোকৰ পি আৰু এফৰ মাজত এইখিনি চিত্ৰ। আৰু এটা কথা তোমালোকক লগতে কৈ দিওঁ, যিহেতুকে মই এইটো বেছি ইম্পৰ্টেণ্ট নহয় বুলি কৈছোঁ, তথাপিও কথাটো কৈ দিওঁ তোমালোকক যে উত্তল দৰ্পণৰ ক্ষেত্ৰত কিয়নো ইম্পৰ্টেণ্ট। চোৱা, উত্তল দৰ্পণ যেতিয়া তোমালোকে এখন আঁকিলা এনেকৈ যেতিয়া এখন উত্তল দৰ্পণ আঁকিলা, ইয়াত থাকিব তোমালোকৰ চি ইভাগে এইভাগে আৰু এফটো এইভাগে থাকিব। গতিকে তোমালোকেতো লক্ষ্য বস্তুটো আপোনাৰ সন্মুখত ৰাখিব লাগিব, এইফালে ৰাখিব লাগিব। গতিকে চি আৰু এফটো এইফালে আছে। গতিকে আমাৰ ৰাখিব পৰা স্থান কিমানটা আছে তোমালোকে নিজে ভাবাচোন এবাৰ। ৰাখিব পৰা স্থান কিমানটা আছে আমাৰ? ৰাখিব পৰা স্থান এটাই আছে, এটা হৈছে অসীমত আৰু এটা হৈছে অসীম আৰু মেৰুৰ মাজত। এইটো দুটাই ছবি এইখিনি। সেইখিনি চোৱা, এটা আছে অসীম দূৰত্বত, এটা অসীম দূৰত্ব আৰু দাপোনৰ পিৰ মাজত। কিন্তু দুটা বস্তু আছে, মনত ৰাখিব সহজ। প্ৰতিবিম্বৰ প্ৰকৃতি চোৱা, অসৎ আৰু থিয়, একো মনত ৰাখিব লগা নাই, হয়নে নহয়? প্ৰথমটোত হ'ব অতিশয় সংকুচিত বিন্দু আকাৰৰ প্ৰতিবিম্ব, তাৰপিছততো সংকুচিত হ'ব। অসীম দূৰত্বত হ'লে প্ৰতিবিম্বৰ স্থান ফ'কাছত, তাত যদি অসীম দূৰত্ব দাপোনৰ মেৰুৰ হয়, তেতিয়াহ'লে পি আৰু এফৰ মাজত দুটাই স্থান আছে। পি আৰু এফৰ মাজত এইটো। গতিকে দুটা চিত্ৰ আছে, এই দুটা চিত্ৰ তোমালোকে উত্তল দাপনৰ ক্ষেত্ৰত আঁকি থবা। কিন্তু অৱতল দাপনৰ চিত্ৰখিনি তোমালোকৰ কাৰণে বহু বেছি ইম্পৰ্টেণ্ট। গতিকে এইটো তোমালোকৰ চেপ্টাৰৰ এইখিনি কথাই মই আজি তোমালোকক ক'লোঁ। তাৰমানে ধৰি লোৱা তোমালোকৰ এইখিনি কথা মোৰ কোৱা হ'ল। ইয়াৰ পিছৰ এটা ভিডিঅ' লৈ আহিম মই গণিতখিনি কৰাৰ কাৰণে, কেনেকৈ গণিতখিনি অতি সহজে আমি চিন ভুল নোহোৱাকৈ আমি শুদ্ধকৈ কৰিব পাৰোঁ, সেইখিনি কথা আমি সহজকৈ বুজি ল'ম। গতিকে আজিলৈ এইখিনিয়ে। তাৰপিছত হয়তো আমি লেন্সৰ কথাখিনি ভালকৈ পঢ়িম। বহুতে এই চেপ্টাৰটো মানে বহুত টান বুলি কৈ থাকে, সেইকাৰণে মই তোমালোকৰ কাৰণে আজি এইটো ভিডিঅ'টো লৈ আহিলোঁ, সহজকৈ যাতে তোমালোকে শিকিব পাৰা। আৰু এইখিনি বস্তু তোমালোকে এবাৰ নিজে প্ৰেক্টিছ কৰিব লাগিব। মই যিখিনি কথা কৈছোঁ সেইখিনি কথা নিজে এবাৰ প্ৰেক্টিছ কৰিলে এইখিনি তোমালোকৰ মাইণ্ডত সোমাই যাব। কোনো মুখস্থ কৰিবলগীয়া নাই। আচলতে মুখস্থ কৰিব নালাগে, তোমালোকে বুজি কৰিব লাগে। পাঠৰ পিছৰ প্ৰশ্নতকৈ পাঠৰ মাজৰ প্ৰশ্ন নিজে নোট তৈয়াৰ কৰাটো এতিয়া বহু গুৰুত্বপূৰ্ণ হৈ উঠিছে। গতিকে তোমালোকে নিজে নোট তৈয়াৰ কৰা কিতাপখনৰ পৰা। আৰু এনেকৈ তোমালোকে প্ৰতিটো চেপ্টাৰৰ আচলতে এনেকৈ তোমালোকে এটা ডায়েগ্ৰাম বনাই ল'ব লাগে যে আমি পঢ়িম কি, তাৰপিছত তোমালোকে এটা টপিক পঢ়ি যোৱা। তো ধন্যবাদ।